নমস্কাৰ 90 দশকৰ কথা আমাৰ কানৰ অভ্যাস আছিল কিছুমান নিৰ্দিষ্ট প্যাটাৰ্নৰ গীত শুনাৰ আৰু লগতে কিছু গায়কৰ চিনাকি চেহেৰা যেনে জিতুল সোণোৱাল বিজয় ভূঞা দীপেন বৰুৱা জয়ন্ত হাজৰিকা আৰু উদাকণ্ঠক ডক্টৰ ভূপেন হাজৰিকা যিবোৰ গীতত পৰাপক্ষত আৰম্ভণিৰ পৰা হাই নোটৰ ব্যৱহাৰ যথেষ্ট কম হৈছিল দুই এটা গীত বাদ দি পেলাই গানত কাষ্ট আছিল কিন্তু তথাপিও বৰ আচৰিত কৰিব পৰা বিধৰ নহয় যদি কেতিয়াবা কলে সেই সময়ত আমি আমাৰ তেজপুৰৰ কমাৰ চুবুৰী নামৰ এডোখৰ জেগাত ভাড়া এদিন আমাৰ মালিকৰ ঘৰৰ পৰা এটা গানৰ সুৰ ভাহি আহিছিল গানৰ সুৰটো যদিও মই প্ৰথমতে অলপ আচু হোৱা যেন লাগিছিলে তথাপিও সেই গানটোৰ সুৰটোৱে যেন কোনোবাখিনিত হৃদয়ৰ খুন্দা মাৰিছিলেহি সেয়াই আছিল হয়তো আমাৰ মন মগজুত দেহৰ ৰক্তৰ প্ৰতিটো কণাত প্ৰবাহিত হ'বলৈ আৰম্ভ কৰা এক অভিনৱ সত্তা নাম আছিল যাৰ জুবিন গাৰ্গ 90 দশকৰ প্ৰাক্ষণত অসমীয়া সংগীতসমূহ আছিল তপ্তগধুৰ গহীন গম্ভীৰ অথবা বিপ্লৱী য'ত পাশ্চাত্য বাদ্যযন্ত্ৰৰ ব্যৱহাৰ বা প্ৰয়োগৰ যথেষ্ট কম আছিল ৰোমান্টিক গীতবোৰো প্ৰেক্টিকেল লাইফত আমাৰ মনলৈ অহা যিবোৰ ভাৱধাৰা হয় সেই ভাৱধাৰাখিনিত ক'ৰবাত নহয় ক'ৰবাত খাপ খোৱা নাছিলে মিল হোৱা নাছিলে এই হয়তো আছিলে জেনেৰেশ্যন গেপৰ এক বুৰবুৰণি আৰু সেই সময়ত আজিকালিৰ দৰে বিহু কেছেটবোৰৰো জনপ্ৰিয়তা যথেষ্ট কম আছিল হঠাৎ সেই সময়ত ডেকা গাভৰু মন মগজু জোকাৰি শিহৰিত কৰি এজন গায়কে আমাৰ সংগীতৰ জগতত ভুমুকি মাৰিলেহি যাৰ চেহেৰা আছিল আমি সচৰাচৰ দেখি অহা গায়কসমূহতকৈ সম্পূৰ্ণৰূপে পৃথক দীঘল কেঁকোৰাকে কৰি চুলি উশৃংখল সাজ পোছাক ক্ষীণমিন চেহেৰাৰ সৈতে এখন মৰম লগা মুখমণ্ডল যি মুখমণ্ডলে দি থৈ যায় মনত এক আপোন আপোন লগা ভাৱ যি কণ্ঠই শিহৰিত কৰি তুলিছিল সেই সময়ৰ প্ৰত্যেকজন ডেকা গাভৰুৰ মন আৰু সেই সময়তে সেই কণ্ঠই দি নিগুৰি আহিছিল মনত এক অবুজ ভাৱনা জগাই তোলা এক সংগীত যি আছিল মায়া মাথো মায়া যদিও মায়া গানটোৱে সেই সময়ত আমাৰ সংগীত জগতত যথেষ্ট খলকনি তুলিছিলে তথাপিও মোৰ পাৰ্চনেল ফেভাৰিট আছিল আজি তুমি নহলে মোৰ মন নভৰে তাৰ কিছুদিনৰ পিছতহে আমিবোৰে হয়তো জানিছিলো যে গায়কজনৰ নাম হেনো জুবিন আৰু টাইটেল গাৰ্গ কাৰণ সেই সময়ত আজিকালিৰ দৰে গোত্ৰ লিখা যিটো ট্ৰেণ্ড হয় সেই ট্ৰেণ্ডটো ইমান পপুলাৰ হোৱা নাছিলে গতিকে আমাৰ কাৰণে দুইটাই অলপ ইউনিক আছিল অলপ আচহুৱা আছিল জুবিন আৰু গাৰ্গ জুবিন ফৰ ইয়ালি গ্যাংষ্টাৰ dedicate this award to the people of Assam and Northeast. যদিও সেই সময়ত অসমৰ সুকে কোনে জুবিন গাৰ্গ ফেমাছ হৈ পৰিছিলে তথাপিও মই ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ প্ৰেমত পৰিছিলোঁ এক নিৰ্দিষ্ট দিনৰ পৰা সেয়া আছিল বহাগ মাহৰ এটি বিশেষ ৰাতিপুৱা হঠাৎ ৰাতিপুৱাৰ ভাগত মোৰ কাণত আহি পৰিলে এটি বিশেষ বিহুগীত যিটো বিহুগীতে মোৰ মন প্ৰাণ সেই সময়ত ক'ৰবালৈ উৰুৱাই লৈ গুচি গৈছিলে মই সঠিক সময়খিনি পাহৰিছো কিন্তু তথাপিও প্ৰায় সমসাময়িকভাৱে সেই সময়তে আন এটি বিহুগীতে মোৰ মনত খলকনি তুলিছিলে আৰু এই বিহুগীত দুটি শুনাৰ পিছত জুবিনৰ প্ৰতি ক্ৰমশঃ অট'মেটিকেলি মই যেন আকৰ্ষিত হৈ গৈছিলো কি যি কি নহওক জুবিন মই সেই সময়বোৰে যেন আমাৰ লগতে আমাৰ ৰাজ্যৰ আবাল বৃদ্ধ বনিতাকো যেন মতলীয়া কৰি তুলিছিলে এবং মন্ত্ৰমুগ্ধ কৰি দিলে হয়তো জুবিনেও যেন ক'ৰবাত অনুভৱ কৰিছিলে যে আমাৰ তথাকথিত বলিউডি সংগীতৰ পৰা আমাৰ অসমীয়া সমাজৰ সংগীত প্ৰীতি অসমীয়া সংগীতলৈ ডাইভাৰ্ট কৰিবৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত সংগীতৰ মাধ্যমেৰে আমাৰ প্ৰতিজন অসমীয়াৰ বুকুত সোমাব লাগিব সেয়েহে
এফালে যদি পাশ্চাত্য সংগীত প্ৰেমীসকলৰ কাৰণে আশা মোৰ আশা বৰষা যেতিয়া নামে, আনফালে আমাৰ অসমৰ মাটিৰ গোন্ধ থকা ৰোমান্টিক গীত নিলিখো তোমাৰে চকলং পালি আহি, নিলিখো নিলিখো নামটি ঐ কাগজ চকলং পালে আহি। আনফালে সৌ গাঁৱৰ উঠি অহা যুৱকজনৰ বাবেও অ নব, আনফালে গ্ৰামাঞ্চলৰ সেই খাটি খোৱা চহাজনৰ বাবে মাছলৈ যাওঁ নাখাওঁ নাখাওঁ সুদা ভাত। ৰক মিউজিক ভাল পোৱা সকলৰ বাবে যদি মাজুলীত এজনী ছোৱালী দুখ পালে, আনফালে মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে দিল ৰুবা, তাৰোপৰি লোকগীত, বৰগীত, টোকাৰী গীত, দিহানাম ইত্যাদিৰ সৈতে জুবিন গাৰ্গ নামটি যেন আমাৰ প্ৰতিজন অসমীয়াৰ এটি অভ্যাসলৈ পৰিণত হৈ পৰিলে। তাৰ মাজতে আজিও মনত পৰে সমান্তৰালভাৱে আমাৰ হিয়াত খলকনি তোলা হিন্দী গীতবোৰ, যিবোৰ গাইছিলে জুবিন গাৰ্গে। এইখিনিতে আন এটা কথা মোৰ মনলৈ আহিছে। দৰাচলতে 2000 দশক মানৰ কথা হ'ব, মই ঠিক পাহৰিছো। তথাপিও তেজপুৰত হয়তো প্ৰথমবাৰৰ বাবে সেইদিনাখন জুবিন গাৰ্গৰ বিনা টিকেটৰ জুবিন নাইট আছিলে। আচলতে যিসকলে নাজানে তেওঁলোকক কৈ থওঁ যে আগতে জুবিন গাৰ্গৰ যিবোৰ সংগীতৰ অনুষ্ঠান আছিলে সেইবোৰক জুবিন নাইট বুলি কোৱা হৈছিলে, আৰু জুবিন নাইটৰ সেই অনুষ্ঠানবোৰ টিকেট চিষ্টেম আছিলে। তাৰ লগতে জনাব বিচাৰিছে যে সেই সময়ত আছিলে 2002, 3, 4 এনেকুৱা চনমানৰ ভিতৰৰে ঘটনা, যে আমাৰ তেজপুৰৰ পল' ফিল্ড নামৰ এডোখৰ জেগা আছে। সেই জেগাডোখৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ মুকলিভাৱে তেওঁৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবৰ বাবে তেজপুৰৰ পল' ফিল্ডত জুবিন গাৰ্গক প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা লগ পাই পেলাই এক অবুজ আৱেগে যেন মনটো ভৰি পৰিছিলে, দুচকু চলচলীয়া হৈ পৰিছিলে, চকুত যেন চকু পানীবোৰ, আৰু এনেকুৱা লাগিছিল যেন মই সাৱটি ধৰিম জুবিন গাৰ্গক। নাজানো কিয় এনে লাগিছিল যেন এই সময়বোৰ থমকি ৰক তাতে। হয়তো নিজৰ প্ৰাণৰ শিল্পীজনক ভাল পোৱাৰ বহিঃপ্ৰকাশ হয়তো এনেদৰেই হয়। আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম, আজিলৈকে বনাব নোৱাৰিলো, পইচা পোৱা নাই। আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু। সেই সময়ত যিসকলে নাজানে তেওঁলোকক কওঁ যে জুবিনেই অসমীয়া সংগীতৰ কিছুমান নতুন ঠাঁচ আনিছে, যেনে ৰিভাৰ্ছ কাষ্ট, হাই নোট, আৰু লগতে কিছুমান অদ্ভুত অথচ হিয়া চুই যোৱা লহৰ। কাজলি তোমাৰ চকুৰে চাও না চাও কৈ না চাবা, আৰু হয়তো অসমৰ প্ৰথমটো হিয়া চুই যোৱা বুকু কপাই যোৱা থিম ছং। আশা কৰোঁ এনেদৰেই যেন আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ প্ৰাণৰ শিল্পীজনক। আশা কৰোঁ এনেদৰেই যেন জীয়াই ৰাখিব পাৰোঁ আমাৰ অমৰ শিল্পীজনৰ সৃষ্টিৰাজি। আশা কৰোঁ আমাৰ আহি থকা প্ৰজন্মই যাতে জুবিনৰ সেই মানৱদৰদী পথেৰে আগবাঢ়ে। আশা কৰোঁ যেন জুবিনে যাতে ন্যায় পাওক। আশা কৰোঁ তেওঁৰ মৃত্যুত যেন কোনেও পলিটিক্স নকৰে। Stay tuned, stay updated.